हेलो स्टूडेंट्स वेलकम टू माय एसएम इंस्टीट्यूट यूट्यूब चैनल। तो आज भिडिओत मैं तुम्हारे क्लास 7 तुम्हारे जो किताब आछिल नतुन किताब पार्ट नम्बर 10 ठीक है सतर्कताय सुरक्षा ठीक है तुम्हारे चैप्टारटोर नामेই शुनी तुम्हारे एटा कथा मन पेलाब लागे जे सतर्कताय सुरक्षा ठीक है सतर्कताय मैं जो सतर्कता हूँ मोक कोनेও যিকোনো বিপদত পেলাব নোৱাৰিব কথাটো তোমালোকৰ পাৰ্ট 2 এইটো বুজাইছে যে মই সতৰ্কতা হৈ থাকিম গতিকে মোক কোনেও বিপদত পেলাব নোৱাৰে। তোমালোকে এটা কাম কৰিবা, তোমালোকে পাৰ্ট 2 আৰম্ভ কৰাৰ আগতে তোমালোকে এই বাকচৰ ভিতৰত যিখিনি কথা আছে এইবাৰ তোমালোকে এবাৰ ৰিডিং মাৰিবা আৰু তোমালোকে পাৰ্টটি কবিতা আকৃতি তোমালোকে এবাৰ পঢ়ি ল'বা ঠিক আছে। তোমালোকক মই সকলোবোৰ কোৱেশ্যনৰ উত্তৰ আলোচনা কৰি দিম, ভিতৰত কি তোমালোকৰ কোৱেশ্যন আছে ঠিক আছে। তোমালোকৰ কবিৰ পৰিচয়ৰ পৰা কি কোৱেশ্যন আহিব পাৰে এক্সামত সকলোবোৰ কোৱেশ্যন মই তোমালোকক আলোচনা কৰি দিম। তোমালোকে কাম কৰা চেনেলটো সাবস্ক্রাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা। তোমালোকক ইয়াতে প্ৰথম কোৱেশ্যন দিছে, তলত বাওঁফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া আছে, শব্দৰ লগত অৰ্থ মিলাই লিখোৱা ঠিক আছে। ঠগ দিছে, প্ৰতিকাৰ দিছে, তাৰপিছত দিছে হৰলুকি দিছে, অট্টলা দিছে, তাৰপিছত হৰাত দিছে ঠিক আছে। তোমালোকক এই সকলোবোৰ কোৱেশ্যন মই আলোচনা কৰি দিম, তোমালোকে জাষ্ট ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা ঠিক আছে। এই সকলোবোৰ কোৱেশ্যনৰ মই উত্তৰ তোমালোকক এই ভিডিওটো আজি আলোচনা কৰি দিম ঠিক আছে। এই চেপ্টাৰটোত যিবোৰ তোমালোকৰ ভিতৰৰ কোৱেশ্যন আছে এডিশ্যনেল কোৱেশ্যন আৰু যিবোৰ তোমালোকৰ পাৰ্ট ভিত্তিক কোৱেশ্যন আছে সকলোবোৰ কোৱেশ্যন মই তোমালোকক আলোচনা কৰি দিম। তোমালোকে জাষ্ট চেনেলটো সাবস্ক্রাইব কৰা আৰু ভিডিওটো সম্পূৰ্ণকৈ দেখিবা ঠিক আছে। তো প্ৰথমতে মই তোমালোকক পাৰ্টটিৰ ভিতৰত থকা অতিৰিক্ত যিবোৰ কোৱেশ্যন আছে আমাৰ ভিতৰৰ কোৱেশ্যনবোৰ মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে প্ৰথমে ভিতৰৰ কোৱেশ্যনবোৰ চোৱা, তাৰপিছত মই তোমালোকৰ যিবোৰ পাৰ্ট ভিত্তিক যিবোৰ কোৱেশ্যন আছে এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে প্ৰথমে ভিতৰৰ কোৱেশ্যনবোৰ চোৱা, এইবোৰ তোমালোকৰ ভিতৰৰ কোৱেশ্যন ঠিক আছে। ইম্পৰ্টেণ্ট কোৱেশ্যন এনসাৰ। প্ৰথম কোৱেশ্যন কি দিছে, ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ কি ৰাহি কৰিছে ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন তোমালোকৰ, ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ শ্ৰম আৰু সময় ৰাহি কৰিছে ঠিক আছে। ইয়াৰ পিছত আমাক ছেকেণ্ড কোৱেশ্যন দিছে যে আজিকালি বেছিভাগ কাম কিহৰ জৰিয়তে কৰা হয়, সকলোৱে জানে ইণ্টাৰনেটৰ জৰিয়তে কৰা হয় ঠিক আছে। তৃতীয় কোৱেশ্যন দিছে আমাক ইণ্টাৰনেটৰ এটা সুফল লিখা। ইণ্টাৰনেটৰ এটা সুফল হৈছে সহজে বহুত কথাৰ জ্ঞান লাভ কৰিব পাৰি ঠিক আছে। যেনেকৈ তোমালোকে যে আজি ভিডিঅ' চাই আছে ঠিক আছে, তোমালোকে আজি যদি ইণ্টাৰনেট নাথাকিলেহেঁতেন তোমালোকৰ হয়তো কোনোবা তোমালোকে ছাজেশ্যনত এই কুৱেশ্যনবোৰৰ উত্তৰ তোমালোকে বাহিৰ কৰিব লাগিছিল বা তোমালোকক কিতাপখন পঢ়িব লাগিছিল ঠিক আছে। মই তোমালোকক কিতাপখন পঢ়ি এই ভিডিঅ'টো মই যে তোমালোকৰ কাৰণে বনাইছোঁ, ইয়াৰ এটাই কাৰণ হৈছে ইণ্টাৰনেট ঠিক আছে। সেইকাৰণে কৈছোঁ তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 4 দিছে, এইটো তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 4 যে অসাধু কি কৈছে কুৱেশ্যনটো, যে অসাধু লোকসকলে ইণ্টাৰনেটৰ জৰিয়তে কি কৰে। অসাধু লোকসকলে ইণ্টাৰনেটৰ জৰিয়তে আনৰ ব্যক্তিগত তথ্য চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰে ঠিক আছে। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 5 দিছে যে চাইবাৰ সুৰক্ষা কি ঠিক আছে। চাইবাৰ সুৰক্ষা ইয়াত আমাক উত্তৰ দিছে ইণ্টাৰনেটৰ জৰিয়তে হ'ব পৰা বিপদ বা চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰখাকেই চাইবাৰ সুৰক্ষা বোলে। চাইবাৰ এটাক তোমালোকে যে কেইদিনৰ আগতে যে কোনোবা এজনে কল কৰিলে আমাক হেল্পলাইনত কি কয় যে চাইবাৰ এটাক ঠিক আছে এইটোৱে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6 দিছে কবিতাটোত কাৰ মোবাইল ফোনৰ কথা কোৱা হৈছে। উত্তৰ দিয়া হৈছে ইয়াক জোনবৰ মোবাইল, কবিতাটোত জোনবৰ মোবাইল ফোনৰ কথা কোৱা হৈছে ঠিক আছে, জোনবৰৰ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে নাজানি নুবুজি ক্লিক কৰিলে কি হ'ব পাৰে। উত্তৰ দিছে নাজানি নুবুজি ক্লিক কৰিলে বিপদ হ'ব পাৰে ঠিক আছে, এইটোৱে আমাৰ চাইবাৰ এটাক। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে যে ইণ্টাৰনেটত কি সাৱধানে দিব লাগে বুলি কোৱা হৈছে। ইণ্টাৰনেটত কি সাৱধান দিব লাগে বুলি কোৱা হৈছে। ইয়াত আমাক উত্তৰ দিছে ইণ্টাৰনেটত পাছৱৰ্ড সাৱধানে দিব লাগে বুলি কোৱা হৈছে ঠিক আছে। পাছৱৰ্ড তোমালোকৰ কাৰোবাৰ যদি ইনষ্টাগ্ৰাম আইডি আছে তাতো পাছৱৰ্ড আছে, ফেচবুকতো পাছৱৰ্ড আছে ঠিক আছে, ইমেইল জিমেইলতো আমাৰ পাছৱৰ্ড আছে। কুৱেশ্যন নম্বৰ 9 দিছে আমাক 9 নম্বৰ কুৱেশ্যন ঠগ শব্দৰ অৰ্থ কি প্ৰতাৰক ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে মাইনকাছাৰ আৰক্ষী থানাই কিহৰ বিষয়ে জাননী জাৰি কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মাইনকাছাৰ আৰক্ষী থানাই চাইবাৰ অপৰাধৰ সজাগতাৰ বিষয়ে জাননী জাৰি কৰিছিল। কুৱেশ্যন নম্বৰ 11 দিছে মাইনকাছাৰ আৰক্ষী থানাৰ জাননীখন কিমান তাৰিখে প্ৰকাশ হৈছিল। তাৰিখটো কৈছে চনটো কোৱা নাই, তাৰিখ হৈছে 10 অক্টোবৰ ঠিক আছে। কুৱেশ্যন নম্বৰ 12 দিছে চাইবাৰ অপৰাধ সংঘটিত হ'লে কিমান নম্বৰত অভিযোগ কৰিব লাগে। এইটো এনে আমাক জানা দৰকাৰ ঠিক আছে, এনে আমাক জনাটো বহুত ইম্পৰ্টেণ্ট। ইয়াতে দিছে আমাক চাইবাৰ অপৰাধ সংঘটিত হ'লে হেল্পলাইন নম্বৰ হৈছে 1930 ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 13 দিছে এজাহাৰ FIR ঠিক আছে কাক উদ্দেশ্যি লিখা হয়, অপৰাধী ঠিক আছে। তোমালোকৰ উত্তৰ কি দিছে এজাহাৰখন নলবাৰী সদৰ আৰক্ষী থানাৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক উদ্দেশ্যি লিখা হয়। তাৰমানে এই কিতাপখনত বা এই পাঠটোত বুজাইছে যে এজাহাৰখন
নলবাৰী সদৰ আৰক্ষী থানাৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক উদ্দেশ্যি লিখা হৈছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা, ঠিক আছে। মই তোমালোকক ৰিকুৱেষ্ট কৰি গৈ আছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন আছে আৰু কত নাপাবা মই তোমালোকক এই পাৰ্টটো পঢ়ি ভিতৰৰ কুৱেশ্যনবোৰ তোমালোকক মই দি আছোঁ, ঠিক আছে। ইয়াৰ পাছত মই তোমালোকক টেক্সুৱেল কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। এজাৰখনত কিমান টকা বেংকৰ পৰা উলিওৱাৰ কথা কোৱা হৈছে? উত্তৰ দিয়া আছে নগদ 10,000, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 15 দিছে পানীৰ তলৰ কাঁইট খণ্ডবাক্যটোৰ অৰ্থ কি? এইটো সকলোৱে জানে, বিপদ বা নেদেখা নজনা বিপদ বা গোপন শত্ৰু, ঠিক আছে। এতিয়া আমি পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰোঁ আহা। ইয়াতে দি আছে যে কি দিছে আমাক পাঠভিত্তিক কুৱেশ্যনবোৰ তলত বাওঁফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া হৈছে, শব্দৰ লগত অৰ্থ মিলাই লিখোঁ আহা। তোমালোকে প্ৰথমতে কুৱেশ্যনবোৰ চাবা, বাওঁফালে কি দিছে সোঁফালে কি দিছে, ঠিক আছে। তোমালোকে চোৱা কুৱেশ্যনবোৰ। ঠগ দিছে, প্ৰতিকাৰ দিছে, তাৰপিছত হৰলুকি দিছে, অকতলা দিছে, হৰাত দিছে, ঠিক আছে। এইবাৰৰ উত্তৰ ইয়াতে দি আছে। ঠগ হৈছে প্ৰতাৰক, ঠিক আছে। প্ৰতিকাৰ দি আছে আমাৰ যে আপদ গুচাবলৈ কৰা উপায়। হৰলুকি দি আছে থিতাতে নাইকিয়া হোৱা কাৰ্য। অকতলা দিছে, ঠিক আছে, ডালপাত নুগুচোৱা, আৰু হৰাত দিছে নষ্ট বা শেষ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ ছেকেণ্ড কুৱেশ্যন দিছে আমাক তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা বা উত্তৰ দিয়া, ঠিক আছে। ইয়াৰ উত্তৰ ইয়াতে দি আছে। এইটো আমাৰ উত্তৰ যে কবিতাটিৰ বিষয়বস্তু কি? কবিতাটোৰ মূল বিষয়বস্তু হৈছে ইণ্টাৰনেটৰ জৰিয়তে হ'ব পৰা চাইবাৰ অপৰাধ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কৰিবলগীয়া সাৱধানতা তথা চাইবাৰ সুৰক্ষা, ঠিক আছে। এইটো আমাৰ উত্তৰ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ খ দিছে অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে? উত্তৰ দি আছে অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ ব্যক্তিগত তথ্য চুৰি কৰিব বিচাৰে আৰু ধন সম্পদ তথা মান সন্মান হৰলুকি কৰিব বিচাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ গ দিছে আমাক চাইবাৰ সুৰক্ষা বুলিলে কি বুজা? ঠিক আছে। ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে ব্যক্তিগত তথ্য বা ধন সম্পদ চুৰি কৰি কৰা অপব্যৱহাৰৰ পৰা সুৰক্ষিত হৈ থকাটো চাইবাৰ সুৰক্ষা বুলি কোৱা হয়। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ ঘ দিছে অকতলা গছ বুলিলে কি বুজা? ঠিক আছে। সাধাৰণ অৰ্থত ডালপাত নুগুচোৱা বা আদিক অকতলা গছ বোলে, কিন্তু ইয়াক নেদেখা নজনা বিপদ বা গোপন শত্ৰু অৰ্থাৎ ইণ্টাৰনেটত লুকাই থকা বিপদজনক শব্দ বুজাবলৈ ব্যৱহাৰ কৰা হয়, ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 3 দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা। ইণ্টাৰনেটৰ ব্যৱহাৰ দুটাকৈ সুফল আৰু দুটাকৈ কুফল, ঠিক আছে। এইটো ভেৰি ইম্পৰ্টেণ্ট, কিন্তু এইটো তোমালোকৰ আহিব পাৰে, ঠিক আছে। সুফল দিছে আমাক ইয়াতে সুফল যে ইণ্টাৰনেটৰ জৰিয়তে ঘৰতে বহি বিশ্বৰ বিভিন্ন কথাৰ জ্ঞান লাভ কৰিব পাৰে, আৰু কুফল দিছে ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকসকলে আমাৰ ব্যক্তিগত তথ্য চুৰি কৰি বিপদত পেলাব পাৰে, ঠিক আছে। তাৰপিছত দিছে ছেকেণ্ড সুফল আৰু কুফল দিছে যে ই আমাৰ বহু কাম সহজসাধ্য কৰি সৰম তথা সময় ৰাহি কৰে, আৰু এটা দিছে সাৱধান নহ'লে চাইবাৰ অপৰাধীৰ জালত পৰি ধন সম্পদ হেৰুৱাব লগা হ'ব পাৰে, ঠিক আছে। তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে কবিতাটোত জোনক চাই চিঠি খোজ দিবলৈ কিয় কোৱা হৈছে? ঠিক আছে। ইয়াৰ উত্তৰ ইয়াতে দি আছে যে জোন এটি সৰু ল'ৰা আৰু ই ইণ্টাৰনেটৰ লুকাই থকা বিপদৰ বিষয়ে নাজানে। পানীৰ তলৰ কাঁইট লুকাই থকাৰ দৰে ইণ্টাৰনেটৰ নেদেখা বিপদ লুকাই থাকে, সেয়েহে জোন যাতে কোনো বিপদত নপৰে তাৰ বাবে তাইক চাই চিঠি খোজ দিবলৈ অৰ্থাৎ সাৱধান হ'বলৈ কোৱা হৈছে। কুৱেশ্যন নম্বৰ গ দিছে আমাক চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ'ব লাগে? উত্তৰ দি আছে চাইবাৰ অপৰাধীৰ পৰা বাচিবলৈ আমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰোঁতে সতৰ্ক হ'ব লাগে। নাজানি নুবুজি যিকোনো লিংকত ক্লিক কৰিব নালাগে, আৰু নিজৰ পাছৱৰ্ড বা গোপন ব্যক্তিগত তথ্য কাকো দিব নালাগে, ঠিক আছে। কুৱেশ্যন নম্বৰ ঘ দিছে আমাক কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনাম দিয়া, ঠিক আছে। উত্তৰ দি আছে কবিতাটোৰ বাবে আন এটি উপযুক্ত শিৰোনাম হ'ব পাৰে ইণ্টাৰনেট আৰু আমাৰ সুৰক্ষা, ঠিক আছে। এটা কিন্তু আমাৰ এটা ক্লাছ 10ত এটা চেপ্টাৰ আছিলে ইণ্টাৰনেটৰ তিতা মিঠা। তোমালোকে এইটোও দিব পাৰা ইণ্টাৰনেটৰ তিতা মিঠা, অৰ্থাৎ ইণ্টাৰনেটৰ সুফলো আছে কুফলো আছে। তোমালোকে এইটো দিবা শিৰোনামটো যে ইণ্টাৰনেটৰ তিতা আৰু মিঠা, ঠিক আছে। 4 নম্বৰ কুৱেশ্যন দিছে আমাক তলত দিয়া প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ভয়েই লাগে যিয়ে দিন কাল আমাৰ জন্তু সৰু, নাজানি নুবুজি ক্লিক কৰি দিলে নহ'বনে বিপদ বাৰু? বাহ, ঠিক আছে। তাৰপিছত আমাক ইয়াৰ উত্তৰ দিছে, তোমালোকে ইয়াৰ পিছত উত্তৰটো চোৱা। জোন নামৰ সৰু ল'ৰাটি নাজানি নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে
কেনেধৰণৰ বিপদ হ'ব পাৰে বুলি আশংকা কৰা হৈছে। উত্তৰ দি আছে, যোন নম্বৰ ফটোগ্ৰাফী ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে নাজানি নুবুজি কোনো ভুল লিংকত বা বুটামত ক্লিক কৰি দিলে ডাঙৰ বিপদত পৰিব পাৰে বুলি আশংকা কৰা হৈছে। বৰ্তমান চাইবাৰ অপৰাধ বহুত বাঢ়ি গৈ আছে আৰু অসাধু লোকে ইণ্টাৰনেটত লুকাই থাকি মানুহৰ দুৰ্বলতা সুযোগ বিচাৰে। ঠিক আছে, তোমালোকে বাকীবোৰ চাবা, ভিডিঅ'টো বহুত লং হৈ গৈ আছে। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মই তোমালোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 দিছে আমাক, প্ৰসংগ সংগতি 10 ব্যাখ্যা কৰা। কেওফালে আজি বাঢ়িব ধৰিছে চাইবাৰ অপৰাধ, সাৱধান নহয় পাছৱৰ্ড দিলে ধনৰ মানৰ হৰাত। ঠিক আছে, ধন মানৰ হৰাত। উত্তৰ দি আছে, প্ৰসংগ দি আছে কবিতাটোত, প্ৰসংগ দিছে আমাক উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সতৰ্কতাই সুৰক্ষা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু সংগতি দিছে আমাক যে বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ ইণ্টাৰনেটৰ ব্যৱহাৰৰ সময়ত আমি ল'বলগীয়া সাৱধানতাৰ বিষয়ে বুজাবলৈ গৈ কবিৰ দ্বাৰাই এই কথাখিনি অৱতাৰণা কৰা হৈছে। ঠিক আছে, ব্যাখ্যা দিছে আমাক, বৰ্তমান সময়ত চাৰিওফালে চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসাধু ব্যক্তিসকলে ইণ্টাৰনেটৰ জৰিয়তে আনক ঠগিবলৈ সদায় চাই থাকে। সেয়েহে এই মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যথেষ্ট সাৱধান হোৱা উচিত। ঠিক আছে, বাকীবোৰ তোমালোকে চাবা, যদি আমি সতৰ্ক নহয় পিছৰ নিজৰ পাছৱৰ্ড গোপন তথ্য আনক দি দিওঁ, তেন্তে এই অপৰাধীসকলে আমাৰ বেংকৰ একাউণ্টৰ পৰা ধন সম্পত্তি চুৰি কৰাৰ লগতে আমাৰ মান সন্মানো নষ্ট কৰিব পাৰে। ঠিক আছে, সেই বিপদৰ পৰা হাত সাৰিবলৈ সতৰ্কতা অতি প্ৰয়োজন। ঠিক আছে, তাৰপিছত ভাষা অধ্যয়নত আমাক কেইটামান কুৱেশ্যন দিছে, এইবাৰ তোমালোকে চোৱা। ভাষা অধ্যয়ন, ঠিক আছে, তলত দিয়া যতুৰ্থ শাস্ত্ৰৰ বাক্যকেইটা ব্যৱহাৰ কৰি একোটা বাক্য লিখা। কাণে কাণ মাৰি, কথক মাৰি। ঠিক আছে, যোৱা পৰীক্ষাত সি কাণে কাণ মাৰিহে উত্তীৰ্ণ হ'ল। ঠিক আছে, মানে অলপতে বাচি গ'ল আৰু এনেকুৱা ধৰণৰ বাক্য এইটো। ক নম্বৰ দিছে আমাক ইয়াতে যে পানীত হাঁহ নচৰা অভাৱে জুৰি লফৰা। ঠিক আছে, তোমালোকে উত্তৰ ইয়াৰ পৰা ল'বা। ঠিক আছে, উত্তৰ দি আছে তোমালোকক ইয়াতে। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেকি? মই তোমালোকক বহুতবাৰ অনুৰোধ কৰি আছোঁ, তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যিসকল কৰিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ, আৰু যিসকল কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, গ নম্বৰ কুৱেশ্যন দিছে, গাই বাই যা, মানে চেষ্টা কৰিছা। ঠিক আছে, কামটো টান হ'লেও তুমি এবাৰ গাই বাই যাব পাৰা। জোন ওলায় মানে চন্দ্ৰ উদয় হয়। ঠিক আছে, তোমালোকে চোৱা, এইবোৰ আমাৰ ইম্পৰ্টেণ্ট আমাৰ বাক্য ৰচনা, এইবোৰ কিন্তু আহিব। ঠিক আছে, 1 মাৰ্ককৈ এটা বা 2 মাৰ্ককৈ আমাৰ দিব পাৰে। মেট্ৰিকত এইবাৰ 2 মাৰ্ককৈ আহে। ঠিক আছে, মেট্ৰিকত এইবাৰ 2 মাৰ্কছকৈ আহে, কিন্তু তোমালোকৰ ক্লাছ 7তো তোমালোকৰ ইয়াতে 1 মাৰ্ককৈ দিব পাৰে। ঠিক আছে, ঘৰ নম্বৰ কুৱেশ্যন দিছে, ভাত বাঢ়ে কাঁহীত ভাত দিয়ে। ঠিক আছে, ইয়াৰ উত্তৰ ইয়াতে দি আছে, মানে কি কৈছে, কাঁহীত ভাত দিয়ে, আলহী অহাৰ বাবে মায়ে পাকঘৰত ভাত বাঢ়িছে। ঠিক আছে, তাৰপিছত নম্বৰ দিছে, বেলি উঠে সূৰ্য উদয় হয়। তোমালোকে চাবা, উত্তৰখিনি তোমালোকে চাবা ইয়াৰ পৰা। ঠিক আছে, তাৰপিছত আমাক দিছে 6 নম্বৰ, পানীৰ পিঠৈ। ঠিক আছে, অসম্ভৱ আৰু অবাস্তৱ বস্তু। তোমালোকে এইবোৰ চাবা। 6 নম্বৰ দিছে আমাক, খাই পাত ফলা অহলাগী। ঠিক আছে, উত্তৰ হ'ব এইটো কিন্তু দিব পাৰে দেই, খাই পাত ফলা অহলাগী। ৰাম সঁচাকৈ এজন খাই পাত ফলা মানুহ, বিপদত সহায় কৰাজনক সি আজিয়েই পাহৰিলে। ঠিক আছে, তাৰপিছত বৰগীত যোৱা নম্বৰ দিছে, আঁঠু ল মানে শৰণাপন্ন হ। ঠিক আছে, এইটো হৈছে আমাৰ নিৰুপায় হৈ মানুহে আচলতে এজনে আন এজনৰ ওপৰত শৰণাপন্ন হয়। ঠিক আছে, উপায়বিহীন হৈ সি শেষত গৈ গাঁওবুঢ়াৰ ওচৰত আঁঠু ল'লেহি। ঠিক আছে, বা উপায় নাপাই সি শেষত গৈ প্ৰধান শিক্ষকৰ ওচৰত আঁঠু ল'লেহি। ঠিক আছে, বা ল'লেগৈ। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ঠিক আছে, বাই বাই, টেক কেয়াৰ।